নমস্কাৰ। মিণ্টু বৰাৰ কথাৰে পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ইতি হেঁপাহৰ। আজি তোলৈ বৰকে মনত পৰিছে অ', বৰ মনত পৰিছে। তোৰ কমতে মই যে আজি বৰ ডাঙৰ হলো, আৰু তয়ো। মই কিন্তু তোৰ ভুল বিচাৰিব পৰাকৈ ডাঙৰ হলো। তই তাহানিতে মোক আনি দিয়া কুঁহিপাতখনৰ নতুন নতুন লগা গোন্ধটো মই নোপোৱা হলো, আৰু নোপোৱা হলো তই হেঁপাহত সাৱটি লওঁতে পোৱা বুকুৰ ঘামৰ গন্ধ। তই গা ধোৱা পানী মোৰ গাত পৰাৰ আশাত দমকলৰ তলত তই গা ধুওঁতে মই নবহা হলো। কিয় জানো, তোৰ গাৰ পৰা বৈ অহা পানীয়ে মোক আজি নাতে। মই যে ডাঙৰ হলো, তোৰ হাতত থকা চেকনিডাললৈ মোৰ ভয় নালাগে। তহঁতক সুৰক্ষা দিবৰ বাবে বুকু পাতিবলৈ মই দিনে নিশাই সাজু থাকো। গৰু বিহু দিনা তয়ে জানো মোক এডলীয়া ছাটৰ শলাডাল দিয়া নাছিলি, আৰু যে আঘোণমহীয়া পথাৰৰ পৰা ডাঙৰি আনোতে এটা জেউৰা কুঠিত দুটা ধানৰ মুঠি দিছিলি। আৰু চা, এতিয়া মই ডাঙৰ হলো, উৰে নিশা কান্ধত অস্ত্ৰ লৈ, বুকুত বাৰুদ বান্ধি পহৰা দিব পৰাকৈ। ডাঙৰ হলো হয়, কিন্তু সমাজে সজা সেই ডাঙৰ মানুহটো নহয়। মই প্ৰথম চাকৰিলৈ অহাৰ পৰত যে তই মোক ভালকৈ থাকিবলৈ কৈছিলি, আৰু যে কৈছিলি নতুন ঠাই নতুন মানুহ, কথাষাৰ কৈ জানো তোৰ চকুৰ পৰা চকু পানী ওলোৱা নাছিল? মই তেতিয়াই চাগে ডাঙৰ হৈছিলো। ডাঙৰ মানে তোক হত্যা কৰিব পৰাকৈ ডাঙৰ। মোৰ প্ৰশিক্ষণৰ মাজত যে তোৰ শ্ৰাদ্ধ পৰিছে বুলি ছুটি লৈছিলো, তোৰেই হেঁপাহত। ঘৰৰ পুৱা সময়ত তই যে সুধিছিলি ছুটি কেনেকৈ পালি, কেনেকৈ কওঁ আজি যে তোৰ শ্ৰাদ্ধ পৰিছে বুলি? কি কৰো দেউতা, স্বাধীনতাই যে আমাক মিছা মাতিবলৈ শিকাইছে। আজি তোলৈ বৰকে মনত পৰিছে অ', তোৰ মৃত্যুৰ আগতেই তোক হত্যা কৰিছিলো মই আৰু তোক হত্যা নকৰো দে, কেতিয়াও নকৰো। এয়া চা, তোৰ ল'ৰাটোৰ শপত, তোক কেতিয়াও হত্যা নকৰো। ইতি হেঁপাহৰ।